হেই মোৰ পৰিয়ালবোৰক কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু এইফালে ৰাতিপুৱা মই গা চা ধুই আহি পূৰা ৰেডি কিন্তু আমাৰ মেকুৰীজনী আজি উঠিবকৈ হোৱা নাই তাই একদম শুয়ে আছে মই মোবাইলটো ইমান কাষত নি দিছোঁ তথাপিতো যেন তাই উঠিবলৈ ইচ্ছা কৰা নাই তাই বাৰু শুই থাকক কোনো কথা নাই আৰু এতিয়া হৈছে দুপৰীয়া খুব বেছি ৰ'দ দিছে একদম মানে ওলাব নোৱাৰা হৈ গৈছোঁ বাহিৰত ইমান বেছি গৰম এইফালে বাচ্ছা পাৰ্টিয়ে ঘৰতে বনাই দিয়া জোলনাত জুলি আছে খুব ধুনীয়াকৈ বহুত বেছি ফূৰ্তি পাইছে সিহঁতে আৰু ময়ো যে সৰুতে এই কামটো কৰি বহুত বেছি ভাল পাইছিলোঁ ময়ো অলপমান জুলিছোঁ বাৰু সিহঁতৰ লগতে কিন্তু ভয় লাগিলে ৰছীডাল ছিঙি যাব বুলি আৰু এতিয়া হৈছে সন্ধিয়াৰ টাইম সন্ধিয়া মোৰ বহুত বেছি দুখ লাগিছে সেইকাৰণে কান্দি আছোঁ বুলি ভাবিছে নেকি নহয় এইকাৰণে কান্দা নাই মই কান্দিছোঁ পিঁয়াজৰ কাৰণে মই পিঁয়াজ কাটিব যে একদম নোৱাৰোঁ একদম চকুত আহি ধৰে আৰু পিঁয়াজ কাটি আছোঁ কাৰণ সন্ধিয়া হয় ন সকলোৱে পকৰীৰে চাহ খাব কিন্তু পকৰীৰ যোগাৰ কৰিবলৈ কোনো নাই সেইকাৰণে ময়ে লাগি গ'লোঁ আৰু পকৰী বনাবলৈ এইফালে নৰসিংহৰ পাত আনি নৰসিংহৰ পাতকেইটাও এনেকৈ গোটাই দি দিছোঁ পিঁয়াজৰ লগত জলকীয়া এনেকৈ বেচন লগত মিক্স কৰি এতিয়া বনাব গৈ আছোঁ পকৰী আৰু এইফালে হৈয়ে গ'ল আধা বনাই আছোঁ সন্ধিয়াৰ চাহৰ যদি এনেদৰে লৈ কোনে কোনে ভাল পায় জনাবচোন দেই এইফালে পকৰীকেইটা কেনেকুৱা হৈছে বাৰু আৰু মই বনাই আছোঁ এইফালে আহি সকলোৱে এটা খাই আছে চবে কৈছে ভালেই হৈছে আৰু এয়া আমাৰ পকৰী ৰেডি এইফালে গাখীৰ দিয়া চাহ তেনেহ'লে আজিলৈ বাই বাই।